আজি আপোনালোকৰ দায়িত্ব আহিছে, আজি আপোনালোকৰ দায়িত্ব আহিছে। শান্তি প্ৰতিষ্ঠা হোৱাৰ পিছত, নিৰাপত্তা প্ৰদান অহাৰ পিছত আজি এই পৰিৱৰ্তন যিটো আমি কৈছিলো আগৰবাৰ, এই পৰিৱৰ্তনটো 100% অনাৰ কাৰণে ধনশী সমষ্টিৰ ৰাইজে চিন্তা কৰিব লাগিব। ধনশী সমষ্টিৰ ৰাইজে এইটো চিন্তা কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ভাৰতত ভাল দিন অহাৰ কাৰণে কথা কৈছিলে, এই ভাল দিনটো আজি আহি গ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে সবকে সাথ সবকে বিকাশ, আৰু এই সবকে সাথ সবকে বিকাশ আজি ভাৰতত হৈ আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে অসমখন ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব লাগিব। আজি সেই কামবিলাক আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে অৰুণোদয় বহুতে পালে, যিসকলে পোৱা নাই সেইসকলে পাব। সিদিনা বহুতে ৰেচন কাৰ্ড পালে, ৰেচন কাৰ্ডৰ লগত 5 লাখ টকাৰ আৰু বেমাৰ চাবলৈ আপোনালোকে 5 লাখ টকাৰ এটা কাৰ্ড পালে। বেমাৰ হলে আপোনালোকে দুখীয়া মানুহবিলাকে হস্পিটেলত যায় 1 টকাও দিব নালাগে, 5 লাখ পৰ্যন্ত আপোনালোকৰ ট্ৰিটমেণ্ট ফ্ৰী হ'ব। যিসকলে মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিলে, ক্ষুদ্ৰ ঋণ, এইবিলাক ৰিটাৰ্ণ কৰি দিয়া হ'ল। আৰু আজি বিটিআৰ চৰকাৰে আমি যোৱাবাৰ 3800টা সেলফ হেল্প গ্ৰুপক 25,000 কোটি টকা দিলো। এই ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত আৰু 6,000 সেলফ হেল্প গ্ৰুপক আমি 25,000 কোটি টকা দিম। ইতিমধ্যে আৰু বহুতখিনি ধৰ্মীয় অনুষ্ঠানক আমি টকা দিয়াৰ কাৰণে ঠিক কৰিছো। 500খনতকৈ অধিক স্কুল আমি মেৰামতি কৰিলো, 100খন নতুন স্কুল নিৰ্মাণ কৰিলো। এই বছৰ আকৌ 100খন নতুন স্কুল আমি নিৰ্মাণ কৰিবলৈ গৈ আছো, আৰু 500খন আৰু 700খন স্কুল ৰিপেয়াৰিং কৰিবলৈ গৈ আছো। এটা সময়ত খুটা কম্বলৰ ৰাজনীতি কৰিছিলে। বিপিএফৰ সময়ত 150 টকা 100 টকাৰ কম্বল, 50 টকাৰ 60 টকাৰ খুটা, এখন 50-60 টকাৰ ছাতি, এই দি পেলাই ৰাজনীতি কৰিছিলে। কিন্তু এতিয়া আমাৰ দিনত আমি দুখীয়া পৰিয়ালক প্ৰত্যেক বছৰে 9,000 পৰিয়ালক 5,000 কোটি টকা দি আৰম্ভ কৰিছো। প্ৰত্যেক বছৰে 9,000 ছাত্ৰ ছাত্ৰীক আমি 5,000 কোটি টকা দি আৰম্ভ কৰিছো। প্ৰত্যেক বছৰে ৰোগীসকলক আমি 9,000 ৰোগীক 5,000 কোটি টকা দি আৰম্ভ কৰিছো। আমাৰ আই মাতৃবিলাকৰ, বাইদেউবিলাকৰ কথাটো চাই, যিসকলে শিশু জন্ম দিয়া সময়ত বিভিন্ন কাৰণত মৃত্যুবৰণ কৰিব লগা হয়, তেখেতসকলৰ জীৱনটো বচোৱাৰ কাৰণে আমি আই অঞ্চল বিধানকি বনাইছো। আই অঞ্চল বিধানকিৰ দ্বাৰা শিশু জন্ম পোৱাৰ আগত 6 মাহ আৰু শিশু জন্ম পোৱাৰ পিছত 4 মাহ আমাৰ বাইদেউসকলক আমি 1,000 কোটি টকা দিয়াৰ কাৰণে আঁচনি তৈয়াৰ কৰিছো। যিসকলে গৰু পালন কৰিব, ছাগলী পালন কৰিব, সেইসকলক মুৰ্গী পালন কৰিব, বিভিন্ন আঁচনি দিয়াৰ ব্যৱস্থা কৰিছো। 1,48,000 মহিলাক লাখপতি মহিলা কৰাৰ কাৰণে ইতিমধ্যে আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বত PNR ডিপাৰ্টমেণ্টে কাম কৰি আছে। PNR ডিপাৰ্টমেণ্টে আজি কাম কৰি আছে। পিপুলছ এটা মিছন বনাই পেলাই যিটো আছে আমাৰ 420টা ভিচিডিচিত আমি প্ৰত্যেকটো ভিচিডিচিত ডেভেলপমেণ্টৰ কাম কৰাৰ কাৰণে ইতিমধ্যে আঁচনি তৈয়াৰ কৰা হৈছে। আপোনালোকে সকলোৱে জানে যে আমাৰ অঞ্চলটো শান্তি অহাৰ পিছত এতিয়া উন্নয়নৰ কাম কাজবিলাক কৰিব লাগিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জল জীৱন মিছন, যি গাঁওবিলাকত পানী খাব পোৱা নাছিলে, সেই গাঁওবিলাকত এতিয়া পানী আঁচনি আহি গ'ল। তেনেকুৱা কৰি পেলাই কোনো এটা কথা আমি বাদ দি পেলাই আমি আগবাঢ়িব বিচৰা নাই। সকলো কাম আমি আগলৈ লৈ যাব বিচাৰিছো। বহুত গাঁৱত গাঁওবুঢ়া নাই, গাঁওবুঢ়াসকলৰ এপইণ্টমেণ্ট দিব বিচাৰিছো। অহা 2 মাহৰ ভিতৰত, 3 মাহৰ ভিতৰত, মেক্সিমাম 3 মাহৰ ভিতৰত 2600 শিক্ষকৰ আমি নিযুক্তি দিবলৈ গৈ আছো। যিসকলে শিক্ষক হ'ব বিচাৰে তেখেতসকলে ইণ্টাৰভিউ দিব, চাকৰি ল'ব, কোনো আঠানা পইচা দিব লগা নহ'ব। তো সেইকাৰণে আজি মাটি বাৰীৰ সমস্যা, আগৰ চৰকাৰৰ দিনত 17 বছৰত 15,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিছে। আমি 3 বছৰত 1 লাখতকৈ বেছি পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলো, আৰু বাকীখিনিও কৰিবলৈ গৈ আছো। ইতিমধ্যে আপোনালোকে গম পাইছে BPFৰ 17 বছৰত 39,000 ঘৰ বনাইছে, ইটোও কমপ্লিট নহ'ল। আমাৰ 3
বছৰত আমি 1,69,000 ঘৰ বনোৱা হৈ গ'ল আৰু এই ঘৰ 80% হৈ গ'ল। এটাও কথা আমি বাদ দি পেলাই চলিবলৈ বিচৰা নাই, কাৰণ আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ বিশ্বাস লৈ পেলাই UPPL কাম কৰি আছে। তো সেইকাৰণে অনাগত দিনত যিখিনি কাম বাকী আছে, প্ৰত্যেকটো গাঁৱতে ৰাস্তা বনোৱাৰ কাৰণে, স্কুলবিলাক ঠিক কৰাৰ কাৰণে, মহিলা কমিটিবিলাক ঠিক কৰাৰ কাৰণে, আজি CLF যিটো আছে আমাৰ সেল্ফ হেল্প গ্ৰুপসকলৰ, CLFৰ বাইদেউসকলৰ কাৰণে যিটো আমাৰ 94টা আমাৰ CLF অফিচ লাগে, ইয়াৰ ভিতৰত এই বছৰ 40টা CLFৰ অফিচ নিৰ্মাণ কৰিবলৈ গৈ আছে। প্ৰত্যেকটো সমষ্টিত আমি এটা অডিটৰিয়াম বনাবলৈ গৈ আছো। প্ৰত্যেকটো সমষ্টিত মহিলাবিলাকৰ কাৰণে এটা বজাৰ 20 লাখ খৰচ কৰি এটা বজাৰ বঢ়াবলৈ আমি গৈ আছো, যাতে মহিলাসকলে, বাইদেউসকলে আহি পেলাই কিনা বেচা কৰিব পাৰে। ভাল টয়লেট থাকে, যদি শিশু থাকে, শিশুক মানে ৰাখিব পৰা, যত্ন ল'ব ৰুম থাকে, তেনেকুৱা ব্যৱস্থাৰ মাৰ্কেট আমি ডিজাইন কৰি আছো। তো এইকাৰণে যি চৰকাৰ আহিছে, এই চৰকাৰ আপোনালোকৰ চৰকাৰ, ৰাইজৰ চৰকাৰ, ৰাইজৰ কাৰণে চিন্তা কৰা চৰকাৰ, ৰাইজৰ কাৰণে কাম কৰা চৰকাৰ। কিন্তু এই চৰকাৰটো যদি আপোনালোকে অনাগত দিনত আৰু ভাল কাম কৰাটো বিচাৰে, তেনেহ'লে UPPL দলটো শক্তিশালী কৰিব লাগিব।